हेलो फ्रेंड्स, आज এটা সৰু আপডেট লৈ আহিছোঁ। ভিডিঅ'টো লাষ্টলৈকে চাই থাকিব। যোৱা 22 তাৰিখে কাৰ্বি আংলঙত বহুত ডাঙৰ এটা ঘটনা হৈ গ'ল। সেইটোৰ ওপৰত আজি অলপ কম বুলি ভাবিছোঁ। ভিডিঅ'টো একদম লাষ্টলৈকে চাই থাকিব আৰু লাইক কৰি দিয়ক। সকলো ইউটিউবাৰ্ছে ভিডিঅ' বনাইছে। সকলোৱে কৈ আছে যে নিউজ কিয় অহা নাই, প্ৰাগ নিউজতে হওক বা নিউজ লাইভতে হওক, তাহতে মানে নিউজটো দিয়া নাই কিয়? এইটো মোৰো কুৱেশ্যন হয়। নিউজটো বা কিয় দিয়া নাই? আৰু এনেকুৱা মানে কাৰ্বি আংলঙৰ সৰু মাত্ৰ 13 বছৰৰ ছোৱালী এজনক এনেদৰে জ্বলাই দিয়াটো মানে কি ক'ম আৰু। আপোনালোকে চাবচোন, অলপমান আপোনালোকৰ যদি জুইত ভাত বনাই বা কিবা কৰে, অলপমান যদি ক'ৰবাত পুৰি যায়, কিমান মানে একদম থাকিব নোৱাৰে। সেই সৰু ছোৱালীজনীক, 13 বছৰীয়া ছোৱালীজনীক জিন্দাই জ্বলাই দিছে। মোৰো বেয়া লাগিছে। সেইটোৰ কাৰণে অলপ কিবা মানে হেল্প হ'ব, সেইটোৰ কাৰণে ময়ো ভিডিঅ' বনাই দিলোঁ। আৰু দোষীসকলক মানে বিকাশ দাই কোৱা নিচিনাকে শাস্তি নহয়, তেওঁলোকক ফাঁচি দিব লাগে। ফাঁচিতকে যদি বেয়া শাস্তি আছে সেনেকুৱা শাস্তি দিব লাগে। একদম মানে ফাঁচিৰ কৰি ওপৰত যি শাস্তি আছে সেইটো দিব লাগে। এনেই কিন্তু যাতে বাচি যাব নিদিয়ে। এইটোৱে মোৰো যাতে দোষীসকলক এনে পইচা পাতি লোভত এনেকুৱা কৰি যাতে বাচি যাব নিদিয়ে। সেইটোৱে, নহ'লে আৰু পিছত এনেকুৱা ঘটনা হৈ থাকিব, বহুততো হৈয়ে থাকে। কি ক'ম আৰু, মোৰো বেয়া লাগিছে। যিহেতু এজন ইউটিউবাৰ হয়, সেইকাৰণে ময়ো এটা সৰুকে ভিডিঅ' বনাই দিলোঁ। আপোনালোকে কিমান ছাপোৰ্ট কৰে এইটো আপোনালোকৰ কথা। যিমান পাৰে সিমান শ্বেয়াৰ কৰক আৰু ছাবস্ক্ৰাইব কৰি দিব। সঁচাকৈ আমি শিশু শ্ৰমিক বন্ধ কৰিব লাগে। আৰু যিটো হ'ল সুমিলাৰ লগত, বিচাৰিছোঁ যাতে অতি শীঘ্ৰেই তাৰ সঠিক তদন্ত হয় আৰু দোষী শাস্তি পায়।